देरसिन रंजाथाइ फोरबो रंजालि बैसागु बोथोरा सफैथारगौ। दिनै बैसागु बोथोरखौ नोजोर बोनानै आगु बैसागु फोरबो फालिदों टिपकाइ गुरुदेव कालीचरण ब्रह्म फरायसालिमाया। गुरुदेव कालीचरण ब्रह्म फरायसालिमानि फरायसुला फरायसुलिफोरा आगु रंजालि बैसागु फोरबोखौ रंजा बाजायै फालिदों। मख'नो गोनांदि रंजालि बैसागु फोरबोआ बर'फोरनि मोनसे आंगो फोरबो आरो बेखौ गासै आसाम नाङैनो फालियो। थिग बेबायदिनो दिनै क'क्राझार जिल्ला परबतजरा महकुमानि सिङाव थानाय टिपकाइ गुरुदेव कालीचरण ब्रह्म फरायसालिमाया आगु रंजालि बैसागु फोरबो फालिदों। बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लाफैयो बिटिसिनि नोगोर जौगाखां बिफाननि मावफुं सोद्रोमा मुनमुन ब्रह्मआ आरो बाहागो लानानै बिथाङा फरायसाफोरनि सिगाङाव सोलोंथाइनि फारसे बेसेन गोसा बिबुंथि लाखियो। আজি কলেজত টিপকাই গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ডিগ্ৰী কলেজত এটা ষ্টুডেণ্টছ বিলাকে অৰ্গেনাইজ কৰিছিলে প্ৰি বৈশাগু। এইটো বতৰতো বৈশাগুৱেই হয়, সকলো অল অভাৰ আছাম বিহু আৰু বিটিচি এৰিয়াত বৈশাগু। গতিকে এই প্ৰগ্ৰামত এটেণ্ড থাকিলোঁ। কলেজৰ ল'ৰা ছোৱালী ষ্টুডেণ্টছ বিলাকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই খুব ভাল লাগিল আৰু প্ৰিন্সিপালৰ লগত কিছুমান কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বিষয়ে অৱগত হ'লোঁ আৰু খুব ভাল লাগিছে। এটা কথা হয়তো যি 10টাকৈ কলেজ এতিয়ালৈকে প্ৰভিঞ্চিয়েল হোৱা নাই, এইকেইটা ক্ষেত্ৰত এইবাৰ চৰকাৰ আহিলে কি ব্যৱস্থা ল'ব? চৰকাৰত আহিছোৱেই অলৰেডি, এইটোৰ কাৰণে আমি পলিচি কৰিলোৱেই। যোৱা 5 বছৰত যি প্ৰমোদ বড়ো চৰকাৰ, সিহঁতে কিবা এটা টেম্পৰৰী এৰেঞ্জমেণ্ট চৰকাৰী প্ৰভিঞ্চিয়েলাইজ কৰিছে বুলি কিছুমান কলেজক ইনক্লুডিং এটি ডিগ্ৰী কলেজ গুৰুদেৱ কালীচৰণ ডিগ্ৰী কলেজ, এইটো প্ৰপগেণ্ডা এটা কৰিছিলে প্ৰভিঞ্চিয়েলাইজ হৈছে বুলি। কিন্তু এইটো এটা আভুৱা মাৰা হেৰি আছিলে, ইহঁতৰ জাষ্ট প্ৰপগেণ্ডা কৰিছিলে, ফেক এটা প্ৰপগেণ্ডা। গতিকে এইবাৰ আমি ছিষ্টেমত ইতিমধ্যে বিটিচি চৰকাৰে, আমাৰ BPF-ৰ চৰকাৰে শ্ৰীযুত হাগ্ৰামা মহোদয়ৰ নেতৃত্বত আমি ইতিমধ্যে এটা এডুকেশ্যন পলিচি বিটিচিৰ এটা এডুকেশ্যন পলিচি আমি বনালোঁ আৰু এইটোৰ জৰিয়তে আমি পৰৱৰ্তী সময়ত ডিগ্ৰী কলেজসমূহ বিটিচিত 16খন ডিগ্ৰী কলেজ আছে, তাতে আমাৰ গাঁৱৰ মানে প্ৰায় অলমষ্ট ৰিমট এৰিয়াৰ যিবিলাকে টাউনত বা বেলেগ ইউনিভাৰ্চিটিত যাব নোৱাৰে, কক্ৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজসমূহতেই সিহঁতে ডিগ্ৰী এডুকেশ্যন লৈ আছে। এখেতসকলক নজৰ ৰাখি পেলাই আমি প্ৰভিঞ্চিয়েলাইজ কৰিম 16খন কলেজ। এইটো এই 5টা বছৰৰ ভিতৰতে যিকোনো এটা বছৰত প্ৰভিঞ্চিয়েলাইজ হৈ যাব আৰু দ্ৰুতগতিত কাম চলি আছে। আৰু এডুকেশ্যন পলিচিৰ জৰিয়তে আমি বিভিন্ন স্কুলসমূহ provincialize more than 200 schools are there in BTC, যিবিলাক provincialize লাগে, য'ত স্কুলৰ এষ্টাব্লিছমেণ্ট লাগে, সেইবিলাক আমি চাম। আৰু আপোনাৰ হাই স্কুল কিছুমান আছে, হাই স্কুল আৰু স্কুল আৰু কলেজ 16খন কলেজেছ আছে। সেইটো প্ৰভিঞ্চিয়েলাইজৰ লগতে more than 200 আমাৰ LP স্কুল, হাই স্কুল এইবিলাক আছে, সেইবিলাক আমি প্ৰভিঞ্চিয়েলাইজ কৰিম এইবাৰ। এটা কথা কৈছে, এই বিদ্যালয় কলেজখনত কিবা গাৰ্লছ হোষ্টেল হ'ব নেকি? গাৰ্লছ হোষ্টেল আমি যেতিয়া কলেজত পঢ়িছিলোঁ উই হেভ ৰিয়েলাইজ, আৰু এতিয়াও আমি ৰিয়েলাইজ কৰোঁ যে হোষ্টেল লাইফত থাকিলে এটলিষ্ট বিভিন্নজনে ঘৰৰ মাক দেউতাকৰ লগত থাকি বা ঘৰতে থাকি এডুকেশ্যন লৈ আছে, কিন্তু হোষ্টেল এটা থাকি পেলাই এটা এডুকেশ্যন লোৱাৰ মজাটো অলপ বেলেগ, আমেজটো। তাতে মোৰ কনফিডেণ্ট, মোৰ লাইফ স্কিলটো শিকে। গতিকে সেইটো হ'ব লাগে বুলি মই অনুভৱ কৰিছোঁ আৰু অতি সোনকালে এই কলেজখন এটা ডিগ্ৰী কলেজ, প্ৰভিঞ্চিয়েলাইজ ডিগ্ৰী কলেজ হ'ব। গতিকে হোষ্টেল এটা থকাটো খুব দৰকাৰ বুলি মই অনুভৱ কৰিছোঁ আৰু হ'ব এইটো।